নমস্কাৰ Assamese All Education Channel তুলে আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওটোত আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ইম্পৰ্টেন্ট কোৱেশ্চনছ সাধাৰণতে আমাৰ অতি প্ৰয়োজনীয় কেৱল ইন্টাৰভিউৰ বাবে নহয় দৈনন্দিন জীৱনত জানিব লগা কেইটামান ৰাজনীতি বিজ্ঞানৰ কোৱেশ্চনছ গতিকে আপোনালোকে স্কিপ নকৰি ভিডিওটো শেষলৈকে চাই থাকিব গতিকে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো কেইটামান মই যোগত কৰি উলিওৱা অতি প্ৰয়োজনীয় প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিছো নাম্বাৰ 1 ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান এই সংবিধানখন বহুত দীৰ্ঘতম সংবিধান হয় আৰু এই সংবিধানখন সৰ্বমুঠ ৰচনা কৰি উলিয়াওতে 2 বছৰ 11 মাহ 18 দিন লাগিছিল আৰু এই 2 বছৰ 11 মাহ 18 দিনৰ অন্তত ভাৰতবৰ্ষৰ যিখন সংবিধান এই সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু এই সংবিধানখন প্ৰায় এবছৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয় আৰু সেই দিনৰ পৰা আমি ভাৰতবৰ্ষত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে আমি ভাৰতীয় নাগৰিকে আমি উদযাপন কৰি আহিছো গতিকে আমি প্ৰথম পালো যে ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে কোৱেশ্চন নম্বৰ 2 সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ প্ৰথম আছিল ভাৰতীয় সংবিধানৰ প্ৰথম সভাপতি ভাৰতীয় সংবিধানৰ সংবিধান সভাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি লোকসভালৈ নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান সাধাৰণতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা দুখন সভা আছে এই সভা দুখন লোকসভা আমাৰ যিটো কেন্দ্ৰীয় হিচাপে ধৰা হয় আৰু ৰাজ্যসভা আমাৰ যিটো ষ্টেট লেভেলত হয় উচ্চ সদন আৰু নিম্ন সদন উচ্চ সদন কোৱা হয় ৰাজ্যসভা আৰু নিম্ন সদন কোৱা হয় লোকসভা এই লোকসভাৰ যিবোৰ সদস্য এই সদস্যসকলৰ নিৰ্বাচিত হ'বৰ বাবে যেতিয়া ইলেকশ্যন হয় ইলেকশ্যন খেলিবৰ বাবে তেওঁলোকৰ ন্যূনতম বয়স মানে মিনিমাম বয়স 25 বছৰ হ'ব লাগে লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে লোকসভাৰ অধ্যক্ষক লোকসভাৰ সদস্যসকলে নিৰ্বাচন কৰে মানে ইলেকশ্যন হয় তেওঁলোকৰ মাজত মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান লোকসভাৰ সদস্য সংখ্যা 545 জন ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত নিৰ্বাচন হৈছিল অৰ্থাৎ আমাৰ স্বাধীনতা লাভ কৰাৰ 1948 চনৰ স্বাধীনতা লাভ কৰাৰ 5 বছৰ পিছতে ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল WC বেনাৰ্জী ভাৰতত প্ৰথম লোকসভা কেতিয়া অনুষ্ঠিত হয় ভাৰতত প্ৰথম লোকসভা 1952 চনৰ 17 এপ্ৰিল তাৰিখে অনুষ্ঠিত হয় গঠিত হয় কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ ৰাজ্যসভাৰ যিবোৰ সদস্য আছে এই সদস্যসকলৰ কাৰ্যকাল সাধাৰণতে স্থায়ী 2 বছৰৰ মূৰে মূৰে সদস্যবিলাকৰ সলনি হৈ থাকে
অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা 126 126খন আসন অৰ্থাৎ 126 জন আৰু অসমৰ বিধানসভাত যেতিয়া আমাৰ বিধানসভা অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আধাতকৈ বেছি অৰ্থাৎ 63খনতকৈ অধিক যেতিয়া আসন লাভ কৰে সেই দলটোক সংখ্যাগৰিষ্ঠতা দল হিচাপে ঘোষণা কৰা হয় বা সংখ্যাগৰিষ্ঠতা দলে চৰকাৰ গঠন কৰিব পাৰে যদি 63খন আসন লাভ নকৰে তেতিয়া মিত্ৰজোঁট চৰকাৰ বা মিলি চৰকাৰ মানে একগোট হৈ দুটা দলে লগ হৈ চৰকাৰ গঠন কৰিব লাগে যেটো আমাৰ বৰ্তমানতে চলি আছে ভাৰতীয় গণতন্ত্ৰৰ দ্বিতীয় ৰাষ্ট্ৰপতিজনৰ নাম কি ডক্টৰ এছ ৰাধাকৃষ্ণন জৰুৰীকালীন অৱস্থা ঘোষণাৰ ক্ষেত্ৰত চূড়ান্ত কৰ্তৃত্ব কাৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে 10 বছৰ বয়সত ৰাষ্ট্ৰপতিয়ে অৱসৰ গ্ৰহণ কৰে ৰাষ্ট্ৰপতিয়ে অৱসৰ গ্ৰহণ কৰাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে প্ৰধানমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ কোনখন সূচীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ একচেটিয়া ক্ষমতা আছে কেন্দ্ৰীয় সূচীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ একচেটিয়া ক্ষমতা আছে ৰাজ্যিক সূচীত কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে ৰাজ্যিক সূচীত 61টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান ভাৰতত দেশখন উচ্চ ন্যায়ালয় আছে 21খন বৰ্তমান উচ্চ ন্যায়ালয় আছে হাইকোৰ্ট উচ্চতম ন্যায়ালয় হলি সুপ্ৰিম কোৰ্ট ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি পুডুচেৰী ভাৰতবৰ্ষৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজ্যসভাৰ অধ্যক্ষ কোন ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি ভাৰতীয় সংবিধানত কিমান অধ্যায় আছে ভাৰতীয় সংবিধানত বৰ্তমান 25টা অধ্যায় আছে গতিকে বন্ধু বান্ধৱীসকল আজি মই 23টা কুৱেশ্যনছ ৰাজনীতি বিজ্ঞানৰ আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ ইয়াৰ পিছত আমি কেইটামান কুৱেশ্যন আৰু লৈ আহিম গতিকে সেকেন্ড পাৰ্ট পাবৰ বাবে আপোনালোকে Assamese All Education চেনেলটো ভিজিট কৰিব যাতে মোৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সাম আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন বৈজ্ঞানিক বা বিজ্ঞান বিষয়ৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে আজিলৈ ইমানেই ধন্যবাদ